না কাম কৰ মোবাইল চোবাইল বাদ দে কাপোৰকেইটা ভাজ কৰ খালি মোবাইলে টিপি থাকিবি তই কি কৰিবি মানুহে নাই কাপোৰকেইটা ভাজ কৰি দোকান চোকান বন্ধ কৰ যাবি গৈ যাম গৈ কাম নহ'ব এইটো ভাজ কৰি দে এটা কাম কৰ কাপোৰ ইয়াকেইটা মিলাই দিবি হা ধুনীয়াকৈ এই নতুন মাল আহিছে এইটো দাম বেছি না কম এইটো এটা দাম বাঢ়িছে এতিয়া তেতিয়া এটা কাষ্টমাৰ আহিছিলে এটা ঘূৰাই দিলোঁ মই চাবি এইকেইটা কটনৰ কিন্তু আছে আকৌ লাইলনকেইটা নিদিবি কটনকেইটা দাম বেছি লাইলনকেইটা দাম কম 4 পিচ কাষ্টমাৰ সোপা আহে আৰু এনেকৈ চাই আৰু থৈ দিয়ে গম পাইছে ভাজ কৰি দিনটো এয়া কৰি থাকাই হৈছে দোকান বন্ধ কৰিলে নেকি নাই লাষ্ট টাইম বন্ধ কৰি দিলোঁ হয় এতিয়া নাই বৰষুণৰ কাৰণে মানে আহিব পৰা নাই ওলাব পৰা নাই আচ্ছা মোক বস্তু এটা লাগিছিলে ভাইটি কি খবৰ ভালে আছা আছোঁ দিয়ক আমাৰ দেখাই নাই বহুত দিন হ'ল নাই মই আজিকালি মানে ইফালে সিফালে ঘূৰি ফুৰোঁ বৰকৈ মানে তেজপুৰ যাই থাকিব লগা হৈছে বাৰে বাৰে বন্ধ কৰি দিম মানে সোনকালে কওক এই বৰগেটতে আহিবই পৰা নাই এই সৰু চাইজৰ হাফ পেণ্ট লাগিছিলে সৰু পোৱালি মানুহ সৰু চাইজৰ হাফ পেণ্ট সৰু পোৱালি হাফ পেণ্ট আছে নহয় পোৱালি হাফ পেণ্ট আচ্ছা কওক কাপোৰ কেনেকুৱা আনাচোন হাফ পেণ্ট বেছি সৰু লাগে মানে মোৰ হা সৰু হাফ পেণ্ট লাগে এইটো সৰু জিৰ' চাইজ এইটো সৰু চাইজ লাগে এইবিলাক আছে এইটো কালাৰ আছে এই বহুত ডাঙৰ হৈ যাব এইবিলাক এইটো কালাৰ আছে বহুত ডাঙৰ হৈ যাব এইটো জিৰ' চাইজৰ ওপৰত নাপায় নহয় বহুত সৰু বহুত ডাঙৰ হৈ যাব অলপ সৰু লাগিছিলে ইয়াতকৈ সৰু নাই ডাঙৰ হৈ যাব সৰু আৰু বয়স ধৰি লওক হেৰি আৰু কিমান এসপ্তাহ দুসপ্তাহ তেনেকুৱা এখনতো এইবিলাকে হ'ব লাগে আকৌ ইয়াতকৈ সৰু নাই নহয় এইটো জিৰ' চাইজ কালাৰ চইচ কৰক আপুনি কালাৰ চইচ বহুত ডাঙৰ হ'ব না কালাৰটো পিছত চইচ হ'ব বাৰু কিন্তু মানে সৰু লাগিছিলে সৰু এই ইমানখিনি মানে এনেকুৱা ইমান সৰু আছে নেকি আপুনি নাই মানে আপোনালোকৰ সমস্যাটো মই বুজি পোৱা নাই ক'লে গম পাম এই ঘৰত বহুত অশান্তি বুজিছা এই তামাম অত্যাচাৰ সেইকাৰণে মানে হাফ পেণ্ট লাগে ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী ল'ৰা ছোৱালী আছে এতিয়া লাংটা হৈ দৌৰি ফুৰে গোটেই ঘৰত এই চাৰ্জাৰ ওপৰত পায়খানা কৰে আলমাৰীৰ ভিতৰত পায়খানা কৰে টেবুলৰ ওপৰত পায়খানা কৰে য'তে ত'তে তাকে বোলে হাফ পেণ্ট পিন্ধাই থৈ দিওঁ সৰু হাফ পেণ্ট লাগিছিলে আপুনি জিৰ' চাইজৰ হাফ পেণ্ট নাপায় সেইটোৱে জিৰ' চাইজৰ সৰু হাফ পেণ্ট লাগিছিলে এইটোকৈ জিৰ' চাইজ নাই নহ'ব ন এইটো বনাব লাগিব চাগে মানে সৰু হাফ পেণ্ট হ'লে মোৰ চলি গ'লগৈহেঁতেন জেঠীবিলাকক ভাবিছোঁ মানে চব জেঠীকে মানে হাফ পেণ্ট পিন্ধাই দিওঁ বাছ বিন্দাছ সিহঁতে কিহৰ হাফ পেণ্ট বুলি ক'লে জেঠী চিপকলিবিলাক জেঠী হাফ পেণ্ট দোকানত নাপায় নহয় ভাবিছোঁ দোকানতে পোৱা যাব কাপোৰৰ দোকানতে পোৱা যাব এইবিলাক নক'ব আৰু যি কৰিলে আপুনি আৰু নকৰিব আৰু নহয় মানে মোৰ মানুহজনীয়ে কৈছে যে আপুনি জেঠী হাফ পেণ্ট দোকানত বিচাৰি আহে নেকি নহয় তুমি ভাইটি বুজা না কথাটো বহাচোন তুমি বহা নাই খং কৈছা কিয় আকৌ মানে মোৰ মানুহজনীয়ে কৈছে হেৰি নহয় এয়া দোকানত যে আপুনি কওক কথাটো এনেকুৱা সৰু হাফ পেণ্ট যদি পোৱা যায় আমি গোটেই জেঠীবিলাকৰ ঘৰত যিমানখিনি জেঠী আছে মানে বুজিছা আমি হাফ পেণ্ট পিন্ধাই দিম তেতিয়া মানে টেনশ্যন নাই আৰু আপুনি কি কৰিব আহিছে ফটোৱা কৰিব আহিছে না আপুনি বস্তু কিনিব আহিছে এই নহয় মানে তুমি মোৰ সমস্যাটো বুজি পোৱা নাই গোটেই ঘৰত বিৰাট অত্যাচাৰ গম পাইছোঁ এইটো আপুনি নাপাব নহয় আপুনি ইয়াত কি ধেমালি কৰিব আহিছে এনেই বেচা কিনি ধেমালি কৰিব অহা নাই ভাইটি গম পাইছোঁ কৈছে আপোনাৰ যিটো কথা কৈছে বৰষুণৰ কাৰণে মই আহিব পৰা নাই এই ইমান ৰাতি মই বৰষুণ মানে বোকা ৰাস্তাত আহিছোঁ কিহৰ কাৰণে কিবা এটা টেনশ্যনত পৰিতো আহিছোঁ ঠিক আছে আপুনি যিখন ক'লে ইয়াতে ক'লে আৰু নক'ব বেলেগত মানুহে হাঁহিব এইবিলাক কথা নাই এনেই বেলেগ দোকানত পাম নেকি বাৰু এইবিলাক ক'তো নাপায় হে আপুনি যিটো ক'লে মানুহে বেন বেয়া বুলি ক'ব আপোনাক মই ভাবিছোঁ গম পাইছে আপোনাক বেন বেয়া বুলি ক'ব আপুনি এতিয়া যাক গৈ মিছাই আপুনি আৰু মাথাটো গৰম কৰিব নালাগে এনেই মাথাটো গৰম হৈ আছে বেচাখিনি বেয়া গম পাইছে নাই এটা লেটি পেটি কৰি থৈ গ'ল আপুনি যাক গৈ মিছাই যাক আপুনি যাক পিছে ধেমালি কৰি লাভ নাই বহুত কৰিলে যাক আপুনি ফটো নালাগে যাক আপুনি যাক বুলি কৈছে নহয় যাক আপুনি যাক এনেই বেলেগ দোকানত পোৱা যাব নেকি যাক এইফালে আপুনি শুনি যাওক আপোনাৰ আগৰ বাকী এটা আছে চাই যাওক আগৰ বাকী এয়া দুবাৰ আছিলে 150 আছিলে 150 আছিলে 2100 টকা আছে কি কথা এই চাওক মই হিচাপটো বুজাই দিওঁ আপোনাক এতিয়া গম পাব এইটো চাই লওক আপুনি এইটো আপোনাৰ এইটো 150 এয়া 150 হা এইটো 00 এয়া 0 হয়নে 5 কিমান হ'ল 10 1 2 এই চাওক 2100 টকা তুমি কি হিচাপ কৰিছা 2100 টকা 150 300 টকাহে হ'ব লাগে কেনেকৈ হ'ব এইটো হিচাপটো চাই লওক আপুনি এই 00 এই পাছে 10 গম পাইছে 1 2 চাই লওক 2100 টকা হৈ থকা না জানো 2100 টকা এই 2000 100 টকা 300 টকা হ'ব লাগিছিলে
2100 টকা হৈ আছে। মই জানাতো মোৰ অকণমান মনত আছে তোমাৰ তাত 300 টকা বাকী আছে তুমি 2100 টকা কৰি দিলা। আপোনাৰ দুটা টাকত আছিলে আপুনি হিচাপ কৰি লওক। আমাক হিচাপ শিকাব মই নালাগে। পঢ়িছোঁ নহয় তুমি কি কথা কোৱা। আপোনাতকৈ মই ক'লোঁ নহয় স্কুলত অংকবিদত মাষ্টৰ আছিলোঁ ক'ব গ'লে। চবৰ আগত ময়ে কৈছিলোঁ অংকবিলাক। আমি জানো স্কুলত অংক পঢ়া নাই। পঢ়িছে কিন্তু অংকটো চাই লওক আপুনি। এতিয়া তোমাৰ দোকান বুলি তুমি ইমান দমক কথা কৈ নাথাকিবা ৰ'বাচোন। 000 অঁ 5 5 10 1 1 2 হ'ল। কেনেকৈ 2100 টকা হৈছে? দিয়ক দিয়ক। আপুনি ইমান চিন্তা কৰি থকা প্ৰয়োজন নাই। নাই ঠিক আছে ভাইটি ৰ'বা মই এটা কাম কৰোঁ। মই তোমাক আজি 100 টকা এটা দি যাওঁ বুজিছা। 100 টকা এটা তুমি 100 টকা এটা মাইনাছ কৰি দিয়া। 100 টকা এটা দি যাওঁ তোমাৰ 100 টকা এটা মাইনাছ কৰি দিয়া। 100 টকা এটা মাইনাছ কৰি দিয়া। তো এইটো গ'ল। অঁ এতিয়া মাইনাছটো মই কৰি দিম দিয়া। মই কৰি দিছোঁ দিয়া। 100 টকাত তুমি লোৱাচোন। এইটো 0 পৰা 0 গ'লে 0 শূন্য। এইটো 1 পৰা 1 গ'লে 0। এইবিলাক কৰি থাকি লাভ নাই। এইটো এইকেইটা 100 টকাৰ পৰা 100 টকা মাইনাছ গ'ল। এইটো মাৰিব নালাগে গ'ল। এতিয়া দুই এতিয়া মানে তুমি মোৰ তাৰপৰা 2 টকা পাবা। 2 টকা পাম। হয়নে? 2 টকা পাম। এতিয়া হিচাপটো ঠিকে আছে। ঠিকে আছে। অঁ চাবা এইটো কাটা গ'ল এইটো কাটা গ'ল এইটো থাকিল এতিয়া এই দুইটো ইয়াত বহি গ'ল এতিয়া 2 টকা পাম। এতিয়া তুমি মোৰ তাৰপৰা 2 টকাটো দি দিলে। 2 টকাটো মই আকৌ নেক্সট আহিলে তোমাক দি দিম। নাই মোক এতিয়া আপোনাৰ লগত লেনদেন কৰিব পৰা নাযায়। তুমি আজি এতিয়া মোক মানে হাফ পেণ্টটো দি সহায় কৰিব পাৰিলে ভাল আছিলে। কিন্তু এইটো তুমি আৰু নক'বা মই এইটো তুমি এতিয়া মোৰ পৰা হৈ গ'ল এতিয়া হিচাপটো ঠিকে আছেতো। হিচাপটো ঠিক আছে তুমি খুচি হয় না? মই খুচি আপুনি 2 টকাটো দি যাব কিন্তু আপুনি এনেকুৱা নকৰিব। এইবিলাক হিচাপ আপুনি গণ্ডগোল কৰে। এতিয়া মইতো হিচাপটো মিলি গ'ল না নাই আপুনি প্ৰথমত কৈছে হিচাপটো হোৱা নাই এতিয়া কি হিচাপটো হৈ গ'ল এতিয়া 2 টকা পাওঁ। তোমালোক ব্যৱসায়ী মানুহ না মানে হিচাপ নিকাচ সদায় চলি থাকে। এতিয়া তোমাৰ কোনো আপত্তি নাইতো? নাই। আচ্ছা ঠিক আছে আপুনি 2 টকাটো সোনকালে দি যাব। ধন্যবাদ। পাৰিলে আপুনি এইবিলাক বস্তু বিচাৰি পেলাই নাহিব দোকানত। বেলেগ আজি কাষ্টমাৰ নাই বুলি পেলাই আমি লাজ পাওঁ নহয়। কি জেঠী হাফেন বিচাৰি আহে আপুনি? মানে মোৰ বিৰাট সমস্যা সেইকাৰণেহে বিচাৰি আহিছিলোঁ। আপোনাৰ সমস্যা আপুনি ঘৰত এইবিলাক সমাধান কৰিব দোকানত নহয়। আপুনি আবেলি 2 টকাটো দি থৈ যাব। সমস্যাজনে বৰ গালাগালি কৰি থাকে। আপুনি অকণমান চাবচোন কোনোবা দোকান এনে মাল আনিব যাওঁতে চাবচোন জেঠী হাফেন এনেকুৱা সৰু হাফেন হ'ব আপুনি মই কৈছোঁ কোনটো আপুনি 2 টকাটো দি যাব আপোনাৰ লগত জানো মোৰ কেতিয়াবা মোলাকাত নহয়। আচ্ছা ঠিক আছে এইটোৱে ক'লোঁ আৰু ঠিক আছে মই 2 টকাটো দি যাম তোমাক। আপুনি দি যাব আবেলি দিব। ঠিক আছে আহিছোঁ দিয়া। কি কাষ্টমাৰ আহি গৈছে দেখিছ? এনেকুৱা কাষ্টমাৰ দিনটো 10টা আহিলেও আমাক নালাগে গম পাইছেনে নাই? আপুনি একোৱে নকৰে। বেঞ্চেন বেয়া কৰিব এইবিলাক আৰু খামক দোকান খামক হৈ গ'ল আৰু এইবিলাক বেঞ্চেন বেয়া কৰি দিব। এই 2 টকাটো খালি আবেলি আহিলে আৰু নাহিলে হ'ল। কি হিচাপ ধৰিব আহিছে ইয়াৰ হিচাপ লগত কি আকৌ গণ্ডগোল কৰে। ইমান ধুনীয়া হিচাপ কৰাৰ পিছতহে কি গ'ল। এই 2 টকাটো আবেলি আহিলে ৰাখি দিবা আৰু তাক কৈ দিবা আমাৰ বহীখনত তাতে হিচাপ লিখা আছে আৰু বাকী নাই নহয় 2 টকা আছে। তাৰ লগত ইমান লেনদেন নকৰাটোৱে ভাল। তাৰ হিচাপত গণ্ডগোল আছে তাত গম পাইছা? আপুনি বাকী দিয়ে আৰু হিচাপত গণ্ডগোল আছে। মই ভাবা নাই নহয় এনেকুৱা মানুহ হ'ব বুলি। হিচাপত বহুত গণ্ডগোল হৈ আছে। হিচাপ শিকি ল'ব লাগিব তাক। থাক ৰাখি দিছোঁ আৰু তাৰ লগত ইমান কৰিব পৰা নাযায় বাকী দিব পৰা নাযায় তাক। তাৰ হিচাপটো ক্লিয়াৰ নাই মিছাই আৰু গণ্ডগোল কৰিব। লেনদেনটো ভাল নহয়। লেনদেন ভাল নহয়। ইয়াতে গম পোৱা গ'ল না।